গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজি সানডে বুলি অলপ ধামাকা দিম বুলি ভাবিছিলোঁ, এতিয়া কি হয় নাজানো। হাঁহকেইটাই মোক দেখিলে খেদি আহে কামুৰিবলৈ, তললৈ মূৰটো কৰি। এতিয়া এফালে ওলাই আহিলোঁ, এজনে আমাৰ কাৰ্পেণ্টাৰ কাম কৰি আছে। গতিকে একদম ঠিকা চিকা হ'লে মাতি দিব এজনক। যোগালী লাগি আছে নি? আকৌ বোলো মেইন মিস্ত্ৰী বুলি আপুনি। নমস্কাৰ ৰাইজসকল, এতিয়া আহি পালোহি মই এইফালে ব্ৰইলাৰ ফাৰ্মৰ এজন অনাৰ। ইয়াৰ লগত আছো, কিবা এটা বনাই আছে নাজানো কি। আৰু পোৱালি এইকেইদিনতে অহা কথা আছে। একোটা বিকিলি ন? কিমান লাভ হ'ল? 20,000 মান লাভ হ'ল বুলি কৈছে। ক'বলৈ লাজ পায় আজিকালি। 35,000 মানে এইটো হেৰি কি কয়, 35,000 মানে কি হ'ল, খৰচ পাতি কৰি আকৌ 20,000 লাভ হ'ব না, হয় নহয়? তেনেহ'লে সেইটো অংকটো ভালে আছে, ভালে আছে। কেলে চাওকচোন বাৰু, মচি কচি ধুনীয়াকে থৈ দিছে এইখন। এইবাৰ ঘৰত মচি পাইছ নাই? এই তই ঘৰত মচি পাইছ নাই? ইমান ধুনীয়াকে যে ব্ৰইলাৰ ফাৰ্মখন মচিলি, হে? তই ঘৰতো মচি পাইছ নাই জীৱনত কেতিয়াবা? হে কি কলি কি কলি কি হ'ল? কি কলি? মাটি আকৌ আকৌ গ্লাছ কৰিছে। নক ইয়াৰ লগত অলপ ধেমালি কৰিলোঁ, যাওঁগে আৰু বুজিছ? ল যাওঁগে। গা ABCD কেইটা গা। মাষ্টৰ হ'লেহে গাব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি? তই ABCD কেইটা গা আকৌ। চানা দিয়ক, চানা। হে